মুনবৰি বুক চেনেললৈ সকলোকে স্বাগতম জনাইছো। আমি আজি 11ৰে পূৰণ কৰিলে কেনেকৈ পূৰণ কৰিব পৰা যায় তাৰ এটা বুদ্ধি শিকিবলৈ লৈছো আৰু আহক তেনেহলে এই বুদ্ধিটো চাওঁ আৰু এই ভিডিওটো যদি ভাল পায় তেনেহলে আপোনালোকে লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আহক তেনেহলে আমাৰ যুৱ বন্ধুসকলে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেদৰে সময় বচাব পাৰে তাৰ কাৰণে আমি 11ৰে পূৰণ কৰা এই কৌশল আজি আলোচনা কৰিবলৈ লৈছো। ধৰি লৈছো 11 আৰু 32 পূৰণ কৰিব লাগে। 11 আৰু 32 যদি পূৰণ কৰিবলগীয়া হয় তেনেহলে আমি কি কৰিম, ইয়াত প্ৰথমতে এই যে 2 আছে এই 2টোক আমি এই 2টোক আমি ইয়াত লিখি লম, এই 2টো তাত লিখি ললো। তাৰ পিছত এই 3 আৰু 2 ইয়াত প্লাস কৰি দিম, 3 + 2 ইয়াত মাজত লিখিম, এইটো লিখিলো। আৰু এইফালে এই 3টো এই যেটো 3 আছে এই 3টোক সিধা সিধি ইয়াত লিখি দিলো। গতিকে আমাৰ এনসার হ'ব 352 ইজ দা কারেক্ট এনসার। গতিকে আমি সহজতে এইটো কৰিব পাৰিলো। তেনেহলে ইয়াৰ আৰু বেলেগ এটা উপায় আমি চাব বিচাৰিছো, বেলেগ এটা আমি চাও। নেক্সট এইটো সাম যদি 56 কৰা যায়, 56 হলে কি কৰিম, একেই পদ্ধতি, মাত্ৰ ইয়াত কথা থাকিব কি এই 56 * 11 যেটো আছে, এই 56 * 11 এই 6 টো আমি ইয়াতে প্ৰথম 6 টো লিখি দিলো। তাৰ পিছত 5 + 6 ইয়াত কৰিলো, 5 + 6 কৰাৰ লগে লগে 11 হ'ব। 11 এই 1 টো আমি ইয়াতে ৰাখিম আৰু এই যেটো 1 থাকিব এই 1 টো আমি 5 ৰ লগত এই 5 টো এই 5 টোৰ লগত আমি যোগ কৰি দিম। যোগ কৰিলে 5 + 6 আৰু ইয়াত 1 থাকিব আৰু এনসার হ'ব 616। গতিকে এইটো আমি সহজতে বুজি পালো। আৰু ইয়াৰ পিছত আমি নেক্সট এইটো চাম, আমি ইয়াত 3টা নম্বৰ থকা যদি চাও তেনেহলে 3টা নম্বৰ থকাৰো একেই পদ্ধতি হ'ব। 3টা নম্বৰ থকাৰ এই 5 টো আমি ইয়াত 5 লিখি ললো, এই 5 ইয়াত লিখি ললো, এই 5 ইয়াত লিখি ললো, এই 4 আৰু 5 ইয়াত প্লাস কৰি ললো, 3 আৰু 4 ইয়াত প্লাস কৰি ললো আৰু এই 3 টো ইয়াত লিখি ললো। গতিকে আমি আমাৰ এনসার হ'ব 3795। মানে ধন্যবাদ বন্ধুসকল, এই ভিডিওটো আপোনালোকে লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ পিছত আমি 11 ৰ স্কয়াৰ বা 11 এইবিলাক পূৰণ কৰিলে কেনেকুৱা হ'ব, নাইবা 11 12 বা 12 লগত পূৰণ কৰিলে কেনেকুৱা হ'ব, সেইবোৰ কথা আমি ডিসকাস কৰিম। তেতিয়ালৈকে সকলোৱে কুশলে থাকিব। ধন্যবাদ। আৰু আমি